হয় যেটো হৈছে এইটো ইনসিডেন্ট মানে দুৰ্ভাগ্যজনক বুলি মই ক'ব লাগিব কাৰণ আজি ইয়াত হয় সকলো জাতিৰ মাজত দুষ্কৃতিকাৰী থাকে যেনেকৈ আদিবাসীৰ মানুহটো বেয়া মানুহ থাকে বড়োবিলাকৰ ভিতৰতো বেয়া মানুহ থাকে কিছুমান ঠিক তেনেকৈ বিভিন্ন জাতিৰ মাজতো বেয়া মানুহ থাকিব পাৰে সেই সকলৰ কাৰণে আজি আমাৰ মাজত ব্যাঘাত জন্মায় গতিকে আমাক বিটিসি বাখী হিচাপে আমি সকলোৱে এক হৈ থাকি পালে আমাক শান্তি লাগে আমাক উন্নয়ন লাগে আৰু সেই বিটিসিত আমি সকলো জাতি ভাষা ভাষী মানুহ আমি একেলগে থাকিবই লাগিব যিমান গণ্ডগোল হ'লেও ৰাষ্ট্ৰত আকৌ আমি আলোচনাৰ মাজেদি শান্তি কমিটি গঠন কৰি আমি একেলগে থাকে এই ধৰণৰ কথা গতিকে একেখন ৰাস্তাইদি আমি খোজ কাঢ়িব লাগিব একেখন বজাৰত আমি যাব লাগিব একেখন স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব একেখন মেডিকেলত সকলো মানুহে চিকিৎসা ল'বলৈ যাব লাগিব গতিকে সেইখিনি যদি লাগে তেতিয়া আমাৰ মাজত একতা শান্তি আমাক লাগিব এটোকে আমি আহ্বান জনাইছো স্যার যেহেতু আজি ইন্টারনেট সেৱা দিয়া হৈছে কোকৰাঝাৰ তাৰিখত গতিকে কোকৰাঝাৰ তাৰিখবাসী কি আহ্বান জনাব আপুনি হয় মই এটোকে অনুৰোধ জনাইছো যে মানে ইন্টাৰনেট সেৱাটো হৈছে ল এণ্ড অৰ্ডাৰ চম্ভালিব নোৱাৰে মানে কিছুমান মানুহবিলাক নোহোৱা কথাবিলাকক কৈ পেলাই উচতনিমূলক মানে ৰিল বনাই মানে দিয়ে এইবিলাক মানে মিছা অপপ্ৰচাৰ বেছি হয় কাৰণে এইটো চৰকাৰে মানে ইন্টাৰনেট সেৱাটো বন্ধ কৰিছিল আকৌ এতিয়া যেটো শান্তি আহিছে ইয়াৰ কাৰণে আকৌ ইন্টাৰনেট সেৱা বাহাল কৰি ৰাখিছে গতিকে আহ্বান জনাইছো সকলোৱে যাতে শান্তিমুখী হওক